Amazon Great India Festival আৰু Flipkart BBD অৰ্থাৎ বিগ বিলিয়ন ডে সেল চলি আছে। এই সেলৰ বিষয়ে আপোনালোকক জনোৱাৰ মোৰ প্ৰয়োজন নাই, কিন্তু এই সেলক লৈ যোনবোৰ স্কেম চলি আছে বৰ্তমান তাক জনোৱাটো মই দৰকাৰ বুলি ভাবো। প্ৰথমতে বৰ্তমান হৈ আছে কি সেইটো আমি জানি লওঁ। যেহেতু এমেজনৰ গ্ৰেট ইণ্ডিয়া ফেষ্টিভেল হৈ আছে, গতিকে তেওঁলোকৰ যোনখিনি সেল সেইখিনি বহুত বেছি বাঢ়ি গৈ আছে। এজন মানুহে 10-12টা প্ৰডাক্ট অৰ্ডাৰ কৰিছে আৰু এই মানুহ প্ৰডাক্টৰ শ্বিপিং এণ্ড ডেলিভাৰী কষ্ট কমাবলৈ একেটা বক্সতে বহু প্ৰডাক্ট পঠিয়াই দিছে। এতিয়া ইয়াত প্ৰব্লেমটো হৈছে যে প্ৰডাক্টবোৰৰ প্ৰাইচ একেটাই আছে, কিন্তু সেই বক্সটোত কিছুমান প্ৰডাক্ট মিসিং হৈ আছে। ইয়াৰ বাৰু সলিউশন আছে। যদি আপুনি প্ৰডাক্টটো আনবক্সিং কৰোতে এটা ভিডিও কৰি থৈছে, তেনেহলে আপুনি এমেজনৰ কাস্টমাৰ কেয়াৰ লগত কন্টেক্ট কৰিলে আপোনাৰ ৰিফান্ড হৈ যাব। ই এটা নৰ্মেল প্ৰব্লেম আছিলে, ইয়াৰ পৰা আপুনি অতি সহজতে বাচিব পাৰিব। কিন্তু বৰ্তমান যোনটো স্কেম হৈ আছে, সেই স্কেমটো বিবিধি বা এমেজন গ্ৰেট ইণ্ডিয়া ফেষ্টিভেলতে সীমাবদ্ধ নহয়, বৰঞ্চ ই আমাৰ মাজত প্ৰায় হৈ আহিছে। স্কেমটো এনে ধৰণৰ: আপোনাৰ ওচৰলৈ এটা কল আহিছে যে আপুনি এটা প্ৰডাক্ট বাই কৰিছে। যিহেতু আপুনি সেলত বহুতো প্ৰডাক্ট বাই কৰিছে, গতিকে আপুনি ভাবিব যে আপুনি বাই কৰা কোনো এটা প্ৰডাক্ট আপোনালৈ আহিছে, নতুবা আপোনাৰ কোনোবা ফেমিলি মেম্বাৰে সেই প্ৰডাক্টটো বাই কৰিছে বুলি আপুনি ভাবিলে, কিয়নো সেই প্ৰডাক্টটোত আপোনাৰ সম্পূৰ্ণ এড্ৰেছ আৰু পাৰ্সোনেল ফোন নাম্বাৰ আছে। কিন্তু হয়তো সেই বক্সটোত কাগজ কাপোৰ নাইবা চাবোনহে ওলাব পাৰে। বৰ্তমান বিগ সেলৰ সময়ত এনেকুৱা COD স্কেম বাঢ়ি যোৱা দেখিবলৈ পোৱা গৈছে। বহুত ডাঙৰ ইউটিউবাৰৰ লগতো এনে স্কেম হৈ যোৱা দেখা গৈছে। গতিকে এনেদৰে আপোনালৈ ফোন আহিলে আপুনি ভালদৰে এবাৰ চেক কৰিব যে প্ৰকৃততে আপুনি সেই প্ৰডাক্টটো অৰ্ডাৰ কৰিছিল নে নাই, বা আপোনাৰ কোনো ফেমিলি মেম্বাৰে সেই প্ৰডাক্টটো অৰ্ডাৰ কৰিছিল নে নাই। কিন্তু ইয়াতো এটা টুইষ্ট আছে যে স্কেমাৰে আপোনাৰ এড্ৰেছ পাইছে কেনেকৈ, কিয়নো এই প্ৰডাক্ট সম্পূৰ্ণৰূপে এমেজন COD পৰা আহিছে। হয়তো এই কামটো কোনো এমেজন এমপ্লয়ে কৰি আছে, নতু তেওঁলোকৰ এনে এক টিম আছে আৰু এমেজন কাস্টমাৰ কেয়াৰ লগত কন্টেক্ট কৰোতে কৈছে যে এইটো আমাৰ প্ৰডাক্টই নহয়, ইয়াক আমি শিপিংও কৰা নাই আৰু ইয়াক আমি পঠিয়াও নাই। আৰু এটা ঘটনা, ফ্লিপকাৰ্ট BBD বিগ বিলিয়ন ডেত এটা আইফোন অৰ্ডাৰ কৰিছিল। সেই আইফোনটো ডেলিভাৰ হোৱা সময়ত সেই এজন ডেলিভাৰে আইফোনটো দিবলৈ আহিল, কিন্তু অপেন বক্স কৰিবলৈ কোৱাত অমান্তি হল আৰু তেওঁ ঘূৰি গল। আকৌ 2 ঘণ্টাৰ পাছতে আৰু এজন ডেলিভাৰী বয়ে আইফোনটো ডেলিভাৰী কৰিবলৈ আহিল। তেতিয়া তেওঁ অপেন বক্সত ভিডিঅ' কৰাত খোজাত তেওঁ অনুমতি দিলে আৰু তেতিয়া সঁচাকৈ সেই আইফোনটো ওলালে। মানে ইয়াৰ পৰা আপুনি কি বুজিলে, প্ৰথমে যোনজন ডেলিভাৰী বয় আছিলে সেইজনে এটা স্কেম কৰিবলৈ ওলাইছিল। এনেকুৱা বহু ধৰণৰ ঘটনা হৈয়ে থাকে। আমাৰ চেনেলত ইয়াৰ বিষয়ে আলোচনা কৰিম, গতিকে সাৱধানে থাকক আৰু কাৰোবাৰ কল আহিলে ভালদৰে আপুনি এবাৰ চেক কৰি চাওক। মই লগ পাম এটা নতুন ইণ্টাৰেষ্টিং আমেজিং ভিডিঅ'ত। তেতিয়ালৈকে কিপ লাৰ্নিং এণ্ড গুড বাই।